মীনপালক বন্ধুসকল পুখুৰীৰ পাৰৰ পৰা চৰাই খেদিবৰ কাৰণে এইটো বিশেষ ব্যৱস্থা আৰু কাৰ্বাইড গেছৰ সৈতে পানী মিহলা ইয়াত ভৰাই দিয়া হয় আৰু তাৰ পাছত ইয়াতে লাইটাৰটো মাৰি দিয়াৰ লগে লগে এটা প্ৰচণ্ড শব্দ হ'ব। ইয়াৰ জৰিয়তে আপোনালোকে পুখুৰীৰ পাৰৰ পৰা চৰাইও খেদিব পাৰিব। তাৰোপৰি যদি বান্দৰে আপোনাৰ নাৰিকল তামোল গছ তহিলং কৰিছে তেন্তে আপুনি বান্দৰ খেদিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। আহক আমি কেনেকৈ এইটো শব্দ কৰিব এইটো আমি দেখুৱাই আছোঁ আপোনালোকক। এই পাইপৰ বিশেষ যন্ত্ৰটোৰ ভিতৰত আপোনালোকে কাৰ্বাইডৰ সৰু টুকুৰা এটা বা দুটা ভৰাই দিব লাগিব। তাৰ পাছত 10 ml পৰা 20 ml মান পানী ভৰাই ল'ব আৰু ভৰাই লোৱাৰ পাছত ইয়াতে গেছৰ উৎপন্ন হ'ব আৰু গেছৰ উৎপন্ন হোৱাৰ লগে লগে অৰ্থাৎ 5 ছেকেণ্ড বা 10 ছেকেণ্ডৰ পাছত আপোনালোকে লাইটাৰ মাৰিব পাৰিব।